আপোনালোক সকলোকে আমাৰ নতুন ইউটিউব চেনেল আসাম দৰ্পণলৈ স্বাগতম জনালোঁ। আমি এতিয়া উপস্থিত আছোঁ মাজুলী পহুমৰা গাঁৱৰ এজন শিশু মুখা শিল্পী অংকুৰ বৰাৰ ঘৰত। আহকচোন আমি আগতীয়াকৈ চাই লওঁ তেওঁৰ নিজ হাতেৰে নিৰ্মিত মুখা কেইভাগ। আহক শ্ৰীমান অংকুৰ বৰাৰ লগত আমি দুআষাৰ কথা পাতোঁ। আমি আহিয়ে দেখিবলৈ পাইছোঁ যে তেওঁ এই কাৰ্যৰ লগত একেৰাহে ব্যস্ত আছে। আহকচোন আমি তেওঁৰ লগত দুআষাৰ কথা পাতোঁ। তুমি বৰ্তমান কোন শ্ৰেণীত পঢ়া আৰু তোমাৰ বয়স কিমান? মই বৰ্তমান সপ্তমমান শ্ৰেণীত পঢ়ি আছোঁ। মোৰ বয়স প্ৰায় 12 বছৰ। তুমি এই শিক্ষাৰ লগতে আৰু কিবা কিবি কৰি ভাল পোৱানে? মই এই শিক্ষাৰ লগতে মই অভিনয় কৰি ভাল পাওঁ। আপোনাৰ ভাওনাত মই সূত্ৰ নৃত্য প্ৰদৰ্শন কৰি বেছি ভাল পাওঁ। এনেকৈয়ে মই এই মুখা শিল্পৰ লগতে আৰু মানে তেনেকুৱা কামবিলাক কৰি ভাল পাওঁ। তুমি এই শিক্ষা ক'ৰ পৰা লৈছিলা আৰু কাৰ ওচৰত লৈছিলা? মই এই শিক্ষা শ্ৰী শ্ৰী চামগুৰি সত্ৰ কুশকান্ত দেৱ গোস্বামীৰ পুত্ৰ ধীৰেন গোস্বামীৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। এই কাৰ্যত তোমাক কোনোবাই সহায় কৰিছিলনে? বৰ্তমানলৈকে মোক এই কাৰ্যত কোনেও সহায় কৰা নাই, কিন্তু মই নিজৰ সাধ্যত এই মুখা শিল্পক মানে মই চৰ্চা কৰি আছোঁ। আৰু তোমাক তুমি চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছানে? বৰ্তমানলৈকে মই একো পোৱা নাই। তুমি ভৱিষ্যতে তুমি যে মুখা কাৰ্য কৰি আছা আৰু তুমি ভৱিষ্যতে কি কৰিম বুলি ভাবিছা? মই ভৱিষ্যতে পঢ়াৰ লগতে মুখা শিল্পকো মই আগুৱাই লৈ যাম বুলি ভাবিছোঁ। কাৰণ শ্ৰী শ্ৰী চামগুৰি সত্ৰখন মুখাৰ বাবে বিখ্যাত, যাতে আমাৰ উঠি অহা নতুন প্ৰজন্মই এই মুখা শিল্পক আৰু দুগুণ আগুৱাই লৈ যাব পাৰে। মই তাকেই ভৱিষ্যতৰ মই এই কথা ভাবিছোঁ যে এই শিশু মুখা শিল্পীজনে কেনেদৰে 12 বছৰ বয়সতে তেওঁ নিজ হাতেৰে মুখা নিৰ্মাণ কৰি উলিয়াইছে। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেদৰে আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।